মই ৰাৱণে কৈছো স্ববেগধৰাস্থিত চৰকাৰী সত্ৰৰ প্ৰতিষ্ঠাপক লোকনাথ মহন্ত তাই জন্ম দিয়া পুতলা ভাওনাৰ মই ৰাৱণে কৈছো আমি পুতলা ভাওনা পৰিয়ালটোৱে ব্ৰিটিছ বিৰোধী সংগ্ৰামত অংশগ্ৰহণ সংগ্ৰাম কৰিছিলো স্বাধীনতাৰ বাবে আৰু আজি পুনৰ আমি পথৰ মাজত সংগ্ৰাম কৰিবলৈ ওলাই আহিব লগা হ'ল কিয় এই অঞ্চলৰ প্ৰতিজন বৃদ্ধৰ হয়তো মনত আছে আমগুৰি সমষ্টিৰ প্ৰতিজন বৃদ্ধৰ হয়তো মনত আছে জকাই গোসাঁই লোকনাথ মহন্ত কোন আছিল কি কৰি গৈছে এই অঞ্চলৰ বাবে কিমান ৰাস্তা কিমান অনুষ্ঠান সাজি থৈ গৈছে এই অঞ্চলৰ আৰু তেনে এজন ব্যক্তিয়ে প্ৰতিষ্ঠা কৰা ঐতিহ্য সম্বলিত মহিমা মণ্ডিত সত্ৰভাগীৰ বাবে সত্ৰলৈ যোৱা দুখোজ পথৰ বাবে আমি পুতলা পৰিয়ালে প্ৰতিবাদ কৰিব লগা হৈছে সেই মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি পুতলাবোৰ আপোনাতকৈ বয়সত বহু ডাঙৰ আমি প্ৰায় 100 বছৰীয়া বৃদ্ধ ছালবোৰ হতুৰা হ'ল আমাৰ তথাপিতো ব্ৰিটিছ বিৰোধী সংগ্ৰামত লোকনাথ মহন্ত তাই দি যোৱা সাহস এতিয়াও বুকুত লৈ ফুৰো অতি দুখৰ বিষয় যি সাহসেৰে দেশ স্বাধীনতাৰ বাবে যুঁজিছিলো সেই সাহস আজি নিজ ৰাজ্যৰ ৰজাৰ বিৰুদ্ধে দেখুৱাব লগা হৈছে আমিতো নিবিচৰাকৈ দিব লাগিছিল সকলোবোৰ কিয় আজি 150 মিটাৰ পথৰ বাবে প্ৰতিবাদ কৰিব লগা হ'ল ইমান নালাগি হ'ল নে আমি পুতলা সংস্কৃতি ইমান নালাগি হ'ল নে বহু কলাৰ গৰাকী লোকনাথ মহন্তই প্ৰতিষ্ঠা কৰা জকাই সত্ৰ চাবুক ধৰা এতিয়াও যত পুতলা সংস্কৃতিৰ চৰ্চা হয় যত ভাস্কৰ্য শিল্পৰ চৰ্চা হয় যত শংকৰী কৃষ্টি সংস্কৃতিৰ চৰ্চা হয় ইমান নালাগি হ'ল নে এই অঞ্চলৰ বাবে বহু ত্যাগ স্বীকাৰ কৰি যোৱা লোকনাথ মহন্ত তাৰ স্মৃতিবোৰ মই ৰাৱণে কৈছো সেই মন্ত্ৰী মহোদয় গণতান্ত্ৰিক পদ্ধতিৰে কৰা এই প্ৰতিবাদ স্বীকাৰ কৰি সত্ৰলৈ বাকী থকা 150 মিটাৰ পথছোৱা অতি সোনকালে নিৰ্মাণ কাৰ্য সম্পন্ন কৰক অন্যথা সঁচাকৈয়ে ৰাৱণ হৈ থিয় দিম আপোনাৰ সন্মুখত